সন্দিকৈ কলেজ বুলি ক'লে দাদা আগতে কৈছে যে এখন ছোৱালীৰ বিশাল মেলা বুলি ক'ব পাৰি নহয় জানো তাত পৰিৱেশটোৰ বিষয়ে আমি জানিব বিচাৰিম তোমাৰ পৰা যেহেতু তুমি তাৰ ছাত্ৰী হয় সেই ৰাতিপুৱা কলেজত যোৱাৰ পৰাই হয় ইমানখিনি ছোৱালীৰ লগত আমি একেলগে থাকোঁ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়টো কাপোৰযোৰৰে সকলোৰে আকৰ্ষণ হয় ন সেইটো সকলোৱে জানে হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগত আৰু লাষ্ট ব্লগটো আপোনালোকে চাইছিলে কিছুদিন পূৰ্বে আমাৰ নিউজ নেষ্ট অপ্সৰা 2021ৰ বঁটা বিতৰণী প্ৰগ্ৰেম এটা অৰ্গেনাইজ কৰা হৈছিলে আৰু তাত দুগৰাকী প্ৰথম যিজনী পাইছিলে আৰু তৃতীয় যিগৰাকী ছোৱালীয়ে পাইছিলে সেই বঁটা প্ৰদান কৰা হৈছিল কিছু ব্যস্ততাৰ বাবেই আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী আমাৰ মাজত উপস্থিত হ'ব পৰা নাছিল আৰু সেইগৰাকী আছিল শিখামণি বৰ্মন আৰু তাই আজি আমাৰ মাজত আহি উপস্থিত হৈছে এটা সৰু শ্ব' আমাৰ নিউজ নেষ্টত আজি অনুষ্ঠিত হৈ গ'ল আৰু লগত আছে কমলদা কি ক'ব ইফালে আহক মানে আচলতে নিউজ নেষ্টৰ এটা প্ৰয়াস আছিল আমাৰ যে আমি কেনেধৰণে আমাৰ উঠি অহা প্ৰজন্মক যুৱক যুৱতীক আমি উলিয়াই আনিব পাৰোঁ কেনেধৰণে তেওঁলোকক অনুপ্ৰেৰণা জগাব পাৰোঁ এই এটা প্ৰয়াস আছিল আৰু সেই প্ৰয়াসৰ এটা অংশস্বৰূপ আছিল নিউজ নেষ্ট অপ্সৰা 2021 আৰু দ্বিতীয়গৰাকী প্ৰাৰ্থী যি শিখা বৰ্মন তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছিল আৰু আমাৰ যি আচলতে প্ৰতিশ্ৰুতি আছিল যে আমি সৰু এটা সন্মান তেওঁলোকক দিব বিচাৰিছোঁ সেই সন্মান আজি তেওঁক আমি জনালোঁ আৰু এয়া আমি আজিৰ যি অনুষ্ঠান আছিল অনুষ্ঠানৰ যিখিনি কথা সেইখিনি আমাৰ পেজত পাবই দৰ্শকসকলে চাই থাকিব নিউজ নেষ্ট চাওক নিউজ নেষ্টক আপোনালোকৰ আশীৰ্বাদৰ যোগেৰেহে নিউজ নেষ্ট আহিছে সংকটময় পৰিৱেশত নিউজ নেষ্ট ওলাই আহিছিল আৰু সংকটময় পৰিৱেশৰ মাজেৰে নিউজ নেষ্ট আজি 19 লাখ দৰ্শকৰ হৃদয় চুব পাৰিছে 19 লাখ দৰ্শকৰ হৃদয় চুব পাৰিছে অতিকে ডাঙৰ কথা আমাৰ কাৰণে এটা ডিমৰীয়া নিচিনা অঞ্চলত আমি নিউজ নেষ্টক যি ধৰণে আগুৱাই লৈ যাব পাৰিছোঁ সেই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা মৰম আশীৰ্বাদ আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ যথেষ্টখিনি আছিল আৰু আমাৰ এই অনুষ্ঠানসমূহ এনেধৰণে চাই থাকিব আপোনালোকে অনুষ্ঠানত আমাক সহযোগিতা কৰক অনুষ্ঠানত আমাক দিহা পৰামৰ্শ দিয়ক আমি আগলৈ আৰু আপোনালোকক কিছু নতুন নতুন যি আচলতে সোৱাদ অনুষ্ঠানৰ সোৱাদ দিবৰ কাৰণে আমি চেষ্টা কৰিম ধন্যবাদ এতিয়া মোৰ লগত আছে শিখামণি বৰ্মন তাইৰ ওচৰতে আছে পোনে পোনে তাইৰ ওচৰলৈ যাম আৰু তাইৰ মনৰ কিছু কথা জানিবলৈ চেষ্টা কৰিম শিখা তোমাৰ ওচৰলৈ আহিছোঁ কেনে লাগিছে আজি খুব ভাল লাগিছে আজি অনুষ্ঠানটিত থাকিবলৈ পাই মোৰ খুবেই ভাল লাগিছে দ্বিতীয় স্থান লাভ কৰিছা কেনে অনুভৱ দ্বিতীয় স্থান পাম বুলি আশা কৰা নাছিলোঁ কিন্তু পাই খুবেই ভাল লাগিছে যিহেতুকে এনেকুৱা প্ৰতিযোগিতাত আগতে অৱতীৰ্ণ হোৱা নাছিলোঁ কিন্তু এইবাৰ ভাবিলোঁ এবাৰ দি চাওঁ আৰু পাই খুবেই ভাল লাগিছে তুমি কোনখন মহাবিদ্যালয়ত বৰ্তমান পঢ়ি মই বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী পঞ্চম ষান্মাসিকৰ ছোৱালী আচ্ছা সন্দিকৈ কলেজ বুলি ক'লে দাদা আগতে কৈছে যে এখন ছোৱালীৰ বিশাল মেলা বুলি ক'ব পাৰি নহয় জানো তাত পৰিৱেশটোৰ বিষয়ে আমি জানিব বিচাৰিম তোমাৰ পৰা যেহেতু তুমি তাৰ ছাত্ৰী হয় সেই ৰাতিপুৱা কলেজত যোৱাৰ পৰাই হয় ইমানখিনি ছোৱালীৰ লগত আমি একেলগে থাকোঁ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়টো কাপোৰযোৰৰে সকলোৰে আকৰ্ষণ হয় ন সেইটো সকলোৱে জানে কাপোৰযোৰে ছোৱালীবোৰক উজ্জ্বল কৰি তোলে গতিকে এনেকৈ আমি কলেজৰ ভিতৰতেই অকল ধুনীয়া বুলি নহয় আমি শিক্ষাৰ ক্ষেত্ৰতো সন্দিকৈ ছোৱালী মহাবিদ্যালয় সদায় আগবঢ়া গতিকে পৰিৱেশটো খুবেই ভাল লগা থাকে তাৰ ভিতৰত এতিয়া শেষ প্ৰশ্ন নহয় একচুৱেলি আমিতো এইটো কোনো ইণ্টাৰভিউ নহয় ব্লগ যিহেতু এটা কথা ক'ব বিচাৰোঁ যে আগন্তুক যিটো প্ৰজন্ম আমাৰ তাক কি মেছেজ দিব বিচাৰে তেওঁলোকক হয় এইটোৰ ক্ষেত্ৰত দেই সাজপাৰৰ ক্ষেত্ৰত হয় সাজপাৰৰ ক্ষেত্ৰত আমি কমফৰ্টেবল হ'ব লাগে সদায় যাতে আমি মেখেলা চাদৰযোৰ পিন্ধি কেতিয়াও আমি বিবুদ্ধিত নপৰোঁ যে মোক ভাল লাগিছে নে বেয়া লাগিছে সদায় আমাক মেখেলা চাদৰযোৰত আমি নিজকে ভাল দেখাটোৱে ভাবোঁ আৰু আমাক ভালেই লাগে সেইবাবে ভাবোঁ আমি অসমীয়া সাজযোৰক সদায় বিশ্বৰ দৰবাৰত আগবঢ়াই লৈ যাব লাগে ধন্যবাদ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আপোনালোকে দেখিলে আমাৰ নিউজ নেষ্ট অপ্সৰা 2021 সৰস্বতী পূজাৰ যি আয়োজন কৰা হৈছিলে তাৰে দ্বিতীয়গৰাকী আমি চিলেকশ্যন কৰিছিলোঁ শিখা বৰ্মন আৰু তেখেতক আমি বঁটা প্ৰদান কৰিছোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আজিলৈ ইমানতে সামৰিছোঁ চাই থাকিব আৰফান ব্লগ